Hey, hello guys, লাইভ আপডেট আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো একচুৱেলি ভ্লগ ঠিক নহয়, এটা সৰু ইনফৰমেশ্যন দিব আছে তাৰ পৰা ভিডিঅ'টো, বাকী বেলেগো মানে ভ্লগত দেখুৱাই নেদেখাওক আৰু ইনফৰমেশ্যনটো মানে হ'ল আমাৰ পাঠশালাত এটা ধুনীয়া নাট্য অনুষ্ঠান আছে। নাটমণ্ডল পাঠশালা ব্ৰজনাথ শৰ্মা নাটঘৰ, তো কৃষ্ণনগৰত আছে। সকলো জেগাত জানেই আমাৰ পাঠশালাখিনি। গতিকে তাত প্ৰতি বছৰে গৰমৰ বন্ধত জুলাই মাহত মানে জুলাইৰ 1 তাৰিখৰ পৰা জুলাই 31 তাৰিখলৈকে এখন ধুনীয়া মানে নাট্য কৰ্মশালা অনুষ্ঠিত কৰা হয় হা। তো তাত কেতিয়াবা সৰু ল'ৰা ছোৱালীসকল থাকে আৰু কেতিয়াবা সৰু ডাঙৰ উভয়ে থাকে, ঠিক আছে। তো ৰিচেণ্টলি মই এইটো ভ্লগ এটা দিলোঁ। আমাৰ এইটো আছিল ডাঙৰৰ, মানে এজটো মোটামুটি 16 মানৰ পৰা দিয়া আছিল, আৰু 16ৰ ওপৰৰখিনি, 16ৰ পৰা তাৰ ওপৰখিনি পাৰে। আৰু এতিয়া জুনত হ'ল আমাৰ এইটো আছিলে জুনত নহয়, চৰি, এইটো আমাৰ মে'ত আছিলে। মে'ৰ 20 তাৰিখৰ পৰা জুনৰ 20 তাৰিখলৈকে আছিলে। তাৰপিছত এমাহটো কৰ্মশালা হৈ আমাৰ এখন নাটক চাই ধুনীয়াকৈ লিখি উলিয়ালে। তাৰপিছত নাটকখন আমি ধুনীয়াকৈ মানে ৰিহাৰ্চেল বাগেৰা কৰি নাটকখন আমি কৰিলোঁ। ৰিচেণ্টলি নাটকখন কৰিলোঁ, আপোনালোকে গম পায়েই, মই ষ্টেটাছ এনেকৈ কিবা কিবি দি আছোঁ ইনষ্টাটো। তো তাৰপিছতে নতুনকৈ এতিয়া জুলাইৰ এই 1 তাৰিখৰ পৰা এটা কৰ্মশালাৰো হ'ব। তো এইটোত মানে কি অকল সৰুখিনিৰ কাৰণে, মানে শিশুখিনিৰ কাৰণে, ডাঙৰৰ নহয়, মানে 14 বছৰৰ বয়সলৈকেহে পাৰিব। গতিকে মই তলত এইখন দি দিছোঁ, তাত আপোনালোকে চাই ল'ব। তাত যোগাযোগৰ নাম্বাৰকেইটা আছে। তাত যদি কোনোবাই যদি কৰিব বিচাৰে বা কাৰোবাই যদি ল'ৰা ছোৱালী তেনেকৈ শিশু নিজৰ ল'ৰা ছোৱালী যদি কৰাব বিচাৰে, তেতিয়াহ'লে তাত সেই নম্বৰটোত যোগাযোগ কৰিব পাৰে। আৰু আজি এইকেইদিনৰ ভিতৰত, মানে 1 তাৰিখৰ আগত এইকেইদিনৰ ভিতৰত ফৰ্মখন আপুনি নাটমণ্ডলৰ পৰা নিব পাৰিব, আৰু ৰূপম হোটেলতো পাব। ৰূপম হোটেলত খবৰ কৰিলে তাৰ পৰাও পাব, আৰু নাটমণ্ডলত গধূলি 7টাৰ পৰা দি আছে। তো সেইখিনি সময়ত গ'লে আপোনালোকে নাটমণ্ডলতো পাব। আৰু যোগাযোগৰ নম্বৰকেইটা আছেই তলত, এই যোগাযোগৰ নম্বৰকেইটাত আপোনালোকে যোগাযোগ কৰিলে গোটেইখিনি কথা ভালদৰে গম পাব। তো সকলোৰে এটা ইচ্ছা থাকে এইবিলাক কৰা, সৰুৰ পৰাই থাকে। কাৰোবাৰ মাক দেউতাকৰ সপোন থাকে সেইবিলাক কৰোৱাত, মোৰো সৰুৰ পৰাই ইচ্ছা আছিল এইটো কৰাত। তো এইটোত মই তেনেকৈ নাটমণ্ডলৰ দ্বাৰাই আগবাঢ়িছোঁ। বহুতখিনি আগবাঢ়া নাই বাৰু, তথাপি যিখিনি আগবাঢ়িছোঁ নাটমণ্ডলৰ দ্বাৰাই আগবাঢ়িছোঁ। তো আপোনালোকৰ ল'ৰা ছোৱালীকেইটাকো দিয়ক, আৰু দি পেলাই যাৰ যিমান মন আছে সিমানকৈ আগুৱাবলৈ তেওঁলোকক সহায় কৰক। তো এইখিনি, তো লগ পাম নেক্সট জুলাই মাহত 1 তাৰিখৰ পৰা আহিব আপোনালোকে। আৰু মই তাৰ কাৰণে ভ্লগ বনাম, 2টামান বনাই পেলাই আপোনালোকক দিম। তো তেতিয়ালৈকে বাই বাই।